তো আমি এতিয়া তেজপুৰ ইউনিভাৰ্চিটি পনিয়ানী গাঁৱত আহি পাইছোঁ। তো আমি ইয়াত বিশেষকৈ মানুহ জমা হৈ আছে। আমি কিছু ভূমি বিবাদত লৈ কথা পাতিম। আপোনালোকে নিউজত পাই আছে বাৰম্বাৰ তেজপুৰ পনিয়ানী গাঁৱত কিছু সম্প্ৰদায়ৰ লোকে আদিবাসীৰ মাটি লুটপাট কৰিছে বুলি আমি সম্পূৰ্ণ কথাটো জানিবলৈ ওলাইছোঁ যে ইয়াত মানে প্ৰথমবাৰৰ পৰা মানে কেনেকুৱা এই কেছটো মানে ইয়াত আহিব বা কেনেকুৱা ইয়াত মানে অত্যাচাৰকেইটা বাঢ়ি গৈ আছে ইয়াৰ বিষয়ে। মানে আমি 2019 আমি ইমান দিন পূৰ্বপুৰুষৰ পৰা এইটো ভূমিত বহি আছোঁ। আমি 30 বিঘা 13 লছাৰ মাটি আমি 1971 চনত এটা পটা পাইছোঁ, খাজনা দি আছিলোঁ, অলৰেডি খাজনা দি আছিলোঁ। তেখেতে 2019 আহি কৈছে মই মালিক, সমীৰণ ভট্টাচাৰ্য, ৰিজুমণি বৰা, এইকেইটা মানে মালিক ওলাইছে। আমিতো ইমান সৰুৰ পৰা জানো মালিক চালিক কোনো নাই, আমাৰ মাটি বুলিয়ে জানো আমি। আমাৰ এইটো যিটো পটা আছে আমাৰ আদিবাসী মানুহবিলাকে সেইটোৱে পাটা বুলি ভাবি লৈছে আৰু কৰা নাছিলে। ই মালিক ওলাইছে, সি কৈ মোৰ মাটি মই তহঁতক এক চাইড কৰি খালী কৰি দিম, ঘৰ দুৱাৰ বনাই দিম, এক কঠা কৰি দিম। পিছত আমি মানে মানি লোৱা নাই তাক। সেনেকৈ কেজেং চলি থাকোঁতে আজি 2023 আকৌ আহি সি বাউণ্ডেৰী দিবৰ কাৰণে হাক দিছে আমাক। যিহেতু ইমান আমি দৌৰি আছোঁ, তাৰ লগত লাগি আছোঁ, আমি কোনো মানে সুবিধা পোৱা নাই তাৰ পৰা। আমাক যে মাটিটো দিম বুলি কয়, আমাক মানে মাটি দিয়া নাই এতিয়ালৈকে। সি এই সমীৰণ ভট্টাচাৰ্যই দিয়া নাই আৰু কয় তহঁতক JCB দি ঘৰ ভাঙি দিম, এভেকশ্যন কৰাম। মোৰ বাৰীৰ পিছপিনে ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখে সেই মোৰ ঘৰৰ পিছপিনে বাঁহবাৰীত JCB লগাই কোনে ভাঙিছে আৰু মানে ঘৰ চৰ ভাঙিবৰ কাৰণে আগবাঢ়ি গৈছে। এতিয়া আমাৰ মানুহকেইটা গৈ কৈছে আপোনালোকে ক'ৰ পৰা আহিছে? কি কৈছে কোৰ্টৰ পৰা অৰ্ডাৰ লৈ কিনে আহিছোঁ। পিছত আমাৰ মহিলাবিলাকে সুধিছে, ময়ো নাছিলোঁ এদিনাখন ঘৰত, পিছত আহিছোঁ মই। মহিলাবিলাক সুধিছে আপোনালোকে যদি ঠিক আছে চৰকাৰে যদি আপোনালোকে মাটিটো লৈয়ে যায় বা সেইটো অৰ্ডাৰ কাগজটো বিচাৰিছিলোঁ যে আপোনালোকে অৰ্ডাৰ কাগজটো দেখাওক। সিহঁতে দেখুওৱা নাই। যেতিয়া আমি মিডিয়াক মাতি দিলোঁ, মিডিয়া যেতিয়া আহিছে তাহাঁতে চব JCB লৈ কিনে পলাইছে সিহঁতে। আৰু পিছত এনেকৈ থাকোঁতে মানে আৰু এক মাহ 2 মাহ পিছতে মানে তাহাঁতে আৰু বাউণ্ডেৰী দিলে। ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলত দিলে বাউণ্ডেৰীবিলাক দিছিলে। আমি কৈ আছোঁ আমাক মাটি দিয়ক বা কেনেকৈ কোনো সিদ্ধান্ত সি লোৱা নাই। তাৰপিছত তাৰ নিজৰ ইচ্ছাত নিজৰ মৰ্জিত সি বাউণ্ডেৰী ওলাই আছে আৰু পিছপিনে বেচিব ধৰিছে। সি বেচিছে, আমি অলৰেডি শুনিছোঁ, অমুক তমুকৰ তাত বেচে মানুহৰ তাত। যেনেকৈ মানে সি বাউণ্ডেৰী দি কিনে বেচি দিছে, আমাক মানে চেপি আনি আছে, দুয়োফালৰ পৰা চেপি আনিছে। তেতিয়া মানে আমি বাউণ্ডেৰী ৱাল দিওঁতে আমি মানে বাধা দিবৰ কাৰণে এখন আগদিনাখন 2 তাৰিখে এজাহাৰ দিছোঁ, 3 তাৰিখে আমি মানে তাহাঁতক আমি মানুহ গৈ কিনে বাধা দিব গৈছোঁ যে ৱালটো দিব নালাগে যেতিয়ালৈকে আমাৰ মীমাংসা নহয়। আমাৰ আদিবাসী মাটি মালিকে যেতিয়ালৈকে মীমাংসা কৰি নিদিয়ালৈকে আপোনালোকে বাউণ্ডেৰী ৱাল দিব নালাগে বুলি আমি সেইটো বাধা কৰিছোঁ। তাহাঁতৰ লগত আমি মাৰপিট কৰিব বা আক্ৰমণ কৰিব আমি যোৱা নাই। সিহঁতে নিজে যিবিলাক তাৰ মালিক পক্ষ হৈ দলাল খোপা যে আছে মালিকৰ পক্ষ হয়, সেইকেইটাই মানুহে আমাক মহিলাকেইটাক মাৰিছে। তেতিয়া আমি পুলিচ আহিছিলে, আহি গ'লে এজনক লৈ গৈছে, লৈ কিনে থানাতে মানে এৰি দিলে নে কি কৰিলে এতিয়া ক'ব নোৱাৰোঁ। মইতো কনকলতা চিভিলত যিকেইটা মাৰ হৈছে চবকে লৈ গৈছোঁ, ট্ৰিটমেণ্টত কৰাইছোঁ। আৰু 2টা আমাৰ মহিলা এডমিট আছিলে, এটা মহিলা গৰ্ভৱতী আছিলে, তাকো বোলে লাত চাত পেটৰ চৰত লাগিছে, আল্ট্ৰাচাউণ্ড কৰালোঁ। যিহেতু বাচ্চাটো বোলে ঠিকে আছে, কিন্তু এক চাইডে তাৰ মানে এটা ফুলি গৈছে, কিবা হৈছে। এতিয়াতো সন্তানটো জন্ম হোৱা নাই, জন্ম হ'লেহে ক'ব পাৰিম যে সন্তানটো ভাল আছে মানে কি আছে, সেইটো এতিয়ালৈকে আমি পোৱা নাই। মানে বাচ্চাটো এতিয়া যে 3 মাহ নে 4 মাহ প্ৰেগনেণ্টত আছিলে। তো আমি মানে জানিব বিচাৰোঁ যে আদিবাসী সৌদ অসম আদিবাসী ছাত্ৰ সংস্থা আছা যিহেতু আহিছিলে ইয়াত, আৰু ইয়াত আহি মানে আপোনালোকৰ বিষয়ে অলপ মাতিছে, তো আপোনালোকক কেনেকৈ অনুভৱ হৈছে? ভাল অনুভৱ হৈছে, কিয় তেওঁলোকে আমাক সহায় কৰিবলৈ আহিছে। আমি নিজে মাতি আনিছোঁ তেওঁলোকক সহায় কৰিবলৈ, তেওঁলোকে আমাক সহায় কৰিবলৈ আহিছে, সেইটো কাৰণে ভাল লাগিছে। যিহেতু মালিক পক্ষৰ পৰা সকলো বিপদে পাইছোঁ আমি, যিকোনো এটা হওক আমাৰ ওপৰতে আহিছে চব কিছু। তো আমি একো সহায় পোৱা নাই তেওঁলোকৰ পিনৰ পৰা। তো সন্থাৰ পাৰ্টি যিহেতু আহি আমাক সৰু ভণ্টিৰ নিচিনা যিখিনি বুজাইছে আমি খুব ভাল পাইছোঁ। তেওঁলোকক আশা বন্ধ কৰিলেও আমি নিজে আকৌ আঁকোৱালিম, আকৌ মাতি আনিম। তো মানে এতিয়ালৈকে কি সংগঠনে আহি মানে সহায় কৰিছে? আমাক যোনটো আদিবাসী ছাত্ৰ সন্থা তেখেতসকল আহিছে, আশা, আৰু আমাৰ আমচু আহিছিলে, কিন্তু যোনটো ফল্ছ নিউজ দিছে যোনটো কৃষ্ণ নায়কৰ ওপৰত, এইটো আমচুৰ ওপৰত কিয় কৰা নাই? আমচুৰ ওপৰতো কৰিব লাগিছিলে এইটো নিউজ। এইটো আমচুৰ ওপৰত কৰিছিলে,
চাওক ইমান ইহঁতে ইমান জালিয়াতি কৰিছে। মোৰ অলৰেডি মোৰ নাম আব্দুল জলিল হয়, মোৰ ওপৰত অলৰেডি এভেকশ্যন কেছ চলি আছে এইটো মাটিৰ বাবদ। গোটেই চাৰিওফালে আদিবাসী মানুহ আছে, আদিবাসী মানুহখিনি আছে, কিন্তু মোৰ ওপৰত অকল এভেকশ্যন কেছ কিহৰ কাৰণে চলিব লাগে? ঠিক আছে, যোৱা 3 তাৰিখে মই মোৰ কোৰ্টত হাজিৰ আছিলে, 12:30লৈকে মই কোৰ্টৰ সন্মুখত সন্মুখত বহি আছোঁ। মই গম পাইছোঁ যে আপোনাৰ 2-2:30 গম পাইছোঁ যে ইয়াত মাৰপিট হৈছে, আৰু সিদিনা মই কোৰ্টত আছোঁ। কিন্তু সি ৰিজুমণি বৰা আৰু হৰমুজে মিলি পেলাই যোৱা 15 তাৰিখে সি মোৰ ওপৰত কেছ কৰিছে, মই বোলে ৱাল ভাঙিছোঁ। মই 1 নম্বৰ আছামী হয় এইটো কেছত, আৰু মোৰ লগত আছে আদিবাসী ল'ৰাবিলাক আছে, আমাৰ দেৱীচৰণ দা আছে, আৰু তেখেতৰ মিছেছ আছে। মোৰ মিছেছকো ইয়াত নাম ভৰাইছে। কিয়? মোৰ লগতে চৈফৰ আছিলে, ৰমজান আছিলে, ফৈজুল আছিলে, সিহঁতৰ ওপৰত কিয় কেছ দিয়া নাই? আমি চাৰিওতে একেলগতে কোৰ্টত আছিলোঁ। আমি সিহঁতৰ ওপৰত দিব লাগিছিলে কেছটো, কিন্তু উপায় নাপায় পুলিচে আমাক মাতিছে, গৈ পেলাই আমাক চালনীবাৰী আৰক্ষী চকীৰ পৰা আমি জামিনত আহিব লগা হৈছে। মইতো একো ভুল কৰা নাছিলোঁ। মিছা যিমান ফল্ছ কেছ চব জাপি দিয়ে আমাৰ ওপৰত। কাৰণ কি? তেখেতে আহক আমাৰ লগত ফেচ টু ফেচ কথা পাতক। ৰিজুমণি বৰা ইয়াত আহি পেলাই কথা পাতক, নাপাতে। সিহঁতে দালাল লৈ পেলাই গোটেইখিনি জোৰ জবস্তি কাম কৰি আছে। সন্মুখত আহি পেলাই কথা পাতক, বহক, তেখেতে আমাৰ লগত আলোচনা কৰক। তেখেতসকলে আলোচনাটো নকৰে। আপোনাক কি লাগি আছে ৰিজুমণি বৰাৰ মানে সাহস আছে নেকি? ৰিজুমণি বৰাৰ সাহস নাই। সাহস থাকিলে তেখেতে ইয়াত আহিব নোৱাৰিলে হয়। আমাৰ দালাল লৈ আহিব নালাগিলে হয়। সাহস থাকিলে ধৰক মাটিত তেখেতৰে আছে, ধৰক বা সমীৰণ ভট্টাচাৰ্যৰে আছে, তেখেতে আমাৰ লগত আলোচনা কৰিব লাগিছিলে। তেখেতে মিছা ভুৱা কেছবিলাক আমাৰ ওপৰত জাপি দিছে। এইটো হ'ব নালাগে। সাহস থাকিলে তোমালোকে এইটো কিয় কৰি আছা, তোমালোকে এইটো নকৰিবা, তোমালোকক মাটি কোনফালে দিব লাগে আমি দিম, সেইটোহে ক'ব লাগিছিলে। কিন্তু সেইটোতো সিহঁতক কোৱা নাই। সিহঁতে উল্টা পুল্টা কেছবিলাক চব আমাৰ ওপৰত জাপি দিছে। আৰু মই যে কোৰ্টত আছিলোঁ, অলৰেডি মোৰ কোৰ্টৰ পৰা যোনটো হিয়াৰিঙৰ নটিছ আছিলে মোৰ তাত, অলৰেডি সেইটো নটিছো আছে। মই পুলিচ প্ৰশাসন ছাৰক আমি দেখাইছোঁ। দেখুৱাৰ পিছত তাৰ পৰা মই জামিনত আহিছোঁ। তেখেতৰ মাটি মই এৰি দিম। তেখেতে ডিগ্ৰীটো পাই লওক, কোৰ্টত যিহেতু কেছ চলি আছে, তেখেতৰ মাটিত যদি ডিগ্ৰী পায় মই মাটি এৰি দিম, আৰু যদি মই পাওঁ তেনেহ'লে মই থাকিম। মোৰ কথা হৈছে সেইটো। কিন্তু কৃষ্ণ নায়ক যোনজন আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ যোনজন মানুহ আছে, তেখেতৰ ইয়াত কোনো ভুল নাই, কোনো ভুল কৰাও নাই, আৰু তেখেতে ধুনীয়াকৈ আমাক বুজাইছে। তেখেতক আমি ধুনীয়াকৈ আদৰণি জনাইছোঁ। তেখেতে আহিছে আৰু তেখেতে আমাক ভাল উপদেশ দিছে, আৰু যোনটো নিউজ বনাইছে সেইটো ফল্ছ নিউজ বনাইছে, যাতে আগলৈ আৰু মই যোনবিলাক মানুহে ফল্ছ নিউজ বনাইছে বা বনোৱাইছে, তেখেতক আমি ধুনীয়াকৈ এইটো যে দুবাৰা যাতে এনেকৈ ফল্ছ নিউজ নবনায়, এজন বিনা দুখী মানুহক যাতে নফচায়, তেখেতক সকিয়নি এটা মই দিছোঁ। তেখেতে যদি কৰিবলৈ আছে ফেচ টু ফেচ আমাৰ ওচৰত আহক। মই এটা দুখীয়া ঘৰৰ ল'ৰা হয়, মই কাম কৰা হাজিৰা কৰি খোৱা, এদিন যদি কামত নাযাওঁ তেনেহ'লে মোৰ ঘৰ নচলে। তথাপিতো তেখেত বহুত ধনী মানুহ হয়, মই গম পাইছোঁ ৰিজুমণি বৰা বহুত ধনী মানুহ হয়। কিন্তু আমাৰ লগত ফেচ টু ফেচ কথা পাতক, আমাৰ লগত ফেচ টু ফেচ কথা পাতি পেলাই আলোচনা কৰক যে তোমালোকে আমাৰ মাটি এৰি দিয়া, আৰু তেখেতে যিহেতু আইনত গৈছে, চব বস্তু আইনত হ'ব। কিন্তু বিনা দুখী মানুহক যাতে নফচায়, তেখেতক মই সকিয়নি দিছোঁ। যি কথা পাতিব আছে আমাৰ লগত আহি পেলাই কথা পাতক। ভয় কৰি পেলাই নিউজ চেনেলত ভয় কৰি পেলাই কথা পতা নাই। তো আমাৰ মাজত কেইগৰাকী মহিলা আছে, আমি মহিলাকেইটাক সুধিব বিচাৰিছোঁ যে ইয়াত মানে আপোনালোকৰ কিমান মাটি? 30 বিঘা 13 লৈছে। তো মাটিত আপোনালোকে কিমান দিন ধৰি ইয়াত বসবাস? আমাৰ ইয়াত 200 বছৰ ধৰি। 200 বছৰ ধৰি না? হয়। তো আৰু আমি সুধিব মানে কোন মানে কেইগৰাকী মহিলাক মানে মাৰপিট আৰু অত্যাচাৰ কৰিছে বুলি আমি গম পাইছোঁ? মোক মাৰপিট কৰিছে, মূৰত মাৰিছে ইয়াত, আৰু এজনক মাৰিছে, আৰু এজন প্ৰেগনেণ্ট মানুহ মাৰিছে, পেটত লাত মাৰিছে আৰু মাৰিছে। গৰ্ভৱতী মহিলাক মানে মাৰপিট কৰিছে ন? অঁ, গৰ্ভৱতী কোন মহিলা আছিলে? আছিলে। আপোনাকো মাৰিছে ন? অঁ, আপুনি মানে কিমান দিনৰ গৰ্ভৱতী? 5 মাহ। 5 মাহ না? আপুনি 5 মাহ গৰ্ভৱতী থাকোঁতে কোনোবা আপোনাক ক'ত মাৰিছে? মাৰিছে। আপুনি চৰকাৰী আশা বাইদেউ বা মানে স্বাস্থ্য কেন্দ্ৰত মানে জনাইছে। আমাক আইনত একো সহায় দিয়া নাই। কোনো पद बया बात नहीं करूँ, भालते हैं मीते हैं आदिवासी के समय ये घटना तो 3 तारीख में घटना हो रहे हैं, तो एप्लीकेशन दवा हो रहे हैं 4 तारीख में 5 तारीख के है। हाँ, हका जा एप्लीकेशन देके ना आए को नहीं तो भाल सबके हका है, हम तो पार्टी आए वो है आशा पार्टी अगर मिला मिली कर रख गए हाई का तो न्यूज भाल से मिले बुद्धि कोई हमी के कोनो का जाए का नहीं लगा। तो माने हमने जाने खोज थी माने जे हमनी के बीच में है अगर दादा, तो
বলে খোঁজত যে হিয়া কোনো বিশেষ মানে हमनी के ছাত্র সংস্থা গিলাই के मारपीट নাই 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 মারপিট চারপিট কোনো নেই করি না আমি আমাৰ ওচৰত এজন দাদাক সুধিব বিচাৰিছোঁ যে আপুনি সংগঠনকেইটা আহি ইয়াত মাৰপিট কৰিছে নেকি নাই তেখেতে মাৰপিট কৰা নাই তেখেতে ভাল কৰিছে কিবা কাজিয়া চাজিয়া লগাইছে তেখেতে কাজিয়া কৰা নাই সিহঁতৰ কাজিয়াটো আমাৰ অলৰেডি আগতেই হৈ গ'ল যোৱা 3 তাৰিখে কাজিয়া হৈ গ'ল তেখেতসকলক 4 তাৰিখে আপুনি এপ্লিকেশ্যন মাৰিছে আদিবাসীসকলে 5 তাৰিখে তেখেতসকলে ইয়াত আহিছে আমচু আহি বহিছে তেখেতসকলে ইয়াত কোনো কাজিয়া পেচাল কৰা নাই যিটো মানে এতিয়া কৈ আছে যে কৃষ্ণক নায়কে আহি ইয়াত কাজিয়া এটা মানে সৃষ্টি কৰিছে এইটো সঁচা নে মিছা এইটো একদম ভুৱা বাতৰি হয় কৃষ্ণ নায়কে ইয়াত কোনো কাজিয়া কৰা নাই তেখেতে ভাল উপদেশ দি গৈছে মানুহবিলাকক আৰু তেখেতসকলে আদিবাসী হওক বা মুছলিম হওক আদিবাসীসকলক হওক মুছলিমসকল হওক সিহঁতক কৈছে তোমালোকে য'ত বহিছা তোমালোক যিমানখিনি আমি সহায় কৰিব লাগে আমি সহায় কৰিম কিন্তু এই নিউজটো আমি শুনি পাইছোঁ নিউজ এটা পেপাৰত দিছে কিন্তু এইটো ভুৱা নিউজ দিছে আৰু যোনে নিউজটো ছপাইছে তেখেতসকলে আমাৰ ইয়াত আহি পেলাই কোনো আলোচনা কৰা নাই কোনো ইয়াত আমাৰ যোন ৰাইজৰ মানুহ হয় তেখেতসকলৰ লগত আলোচনা নকৰি পেলাই ফলছ নিউজ বনাইছে এইটো কৃষ্ণ নায়ক ছাৰৰ ইয়াত আপোনাৰ কোনো বদনাম নাই আৰু তেখেতসকলক আমি আনিছোঁ আদৰি পেলাই যদি ফলছ নিউজ বনাই আমাৰ ওপৰত ফলছ নিউজ বনাওক আমি তাৰ ওপৰত উত্তৰ কি দিব লাগে আমি দিম বেলেগ মানুহক আমি মাতি আনিছোঁ ধুনীয়াকৈ আদৰি পেলাই আনিছোঁ আনি পেলাই তেখেতক আমি বিপদ পেলাব নোৱাৰোঁ নহয় তেখেতৰ যিহেতু আমি 4 তাৰিখে এপ্লিকেশ্যন দিছোঁ তেখেতৰ হাতত কিবা নথি পত্ৰ আছেতো 4 তাৰিখত এপ্লিকেশ্যন দি পেলাই তেখেতক মাতিছোঁ কিন্তু যোৱা 3 তাৰিখে ইয়াত মাৰপিট হৈছে তাৰপিছত আৰু কোনো মাৰপিট হোৱা নাই বা কোনো একো ধৰণৰ একো কাজিয়া হোৱা নাই আমাৰ ইয়াত মুছলিম হওক আদিবাসী হওক চবেই আমি একেলগত মিলিজুলি চলি আছোঁ खुद অসম আদিবাসী ছাত্র সংস্থা आशा जे आई रहनी है संगठन के आदमी गिला तो उमा नाई के माने तोদের के कितना सहयोग कर बहुत सहाय करें हमदर के जेरकम झगड़ा हो रहे जे हमदर के यहाँ से उठबार रकम हो जाए रहे तो राइकन हमदर माने बहुत सहाय हुए हैं बहुत हमदर के मदद करते हैं तो ओদের के धन्यवाद धन्यवाद बहुत बहुत धन्यवाद ओदर के तार पीछे हमनी के बीच में आके जना है तो हमनी बोले ओদের को पूछने वाला है कि हमदर के बहुत मदद करलेन और हमदर के खेदाई देते नहाले आदमी गिला काजिया लाइक मिया गिला तो अदर आइकन बहुत हमदर के सहायता আমি এইটো কি হয় এইটো পটাই হয় 1971 চনতে আমি সেটেলমেন্ট পটা পাইছোঁ এইটো সেটেলমেন্ট পটা হয় মই আগত মণ্ডলকো দেখাইছিলোঁ তোমালোকক ইয়াৰ পৰা কোনো হেৰি কৰিব নোৱাৰে আৰু তোমালোকৰ এইটো মাটি হয় তোমালোকে বসবাস কৰি দিবা কাকো নিদিবা এই পাটাটো ভালকৈ চম্ভালি ৰাখিবা এনেকৈ কৈছে মণ্ডলক আৰু এতিয়া 2019ৰ পৰা মালিক ওলাইছে তাৰপিছত এইটো কি এইটো পটা হয় এইটো 19ত ওলাইছে 2019 ন 2019 তাৰপিছত খাজনা চব আছে খাজনা দি আছোঁ অঁ এয়া খাজনা 19লৈকে দিয়া আছে আগৰ পুৰণা এইবিলাক আছে আৰু নতুন এই যে মই দিয়াটো মানে এয়া কি কয় 19লৈকে মই দি থৈছোঁ তো কি কয় আপোনালোকে তাত 19ৰ পিছত কি হ'ল মানে 19ৰ পিছত মানে আমি খাজনাটো দিয়া নাই 19ত আহি কি কৰি থৈছে যে আমাৰ খাজনাটো নলয় একচেপ্ট নকৰে আমিতো ইমান পঢ়া লিখাও নাই আৰু